কৃষ্ণাইবাসী ৰাইজৰ বাবে এটি সুখবৰ। কৃষ্ণাইত আজিৰে পৰা আৰম্ভ হ'ল আল্ট্ৰাছ'ন'গ্ৰাফিৰ সেৱা। কৃষ্ণাইবাসী ৰাইজৰ বাবে এটি সুখবৰ। কৃষ্ণাইৰ স্বাস্থ্যখণ্ডত আজিৰে পৰা উপলব্ধ হ'ল আন এক অত্যাধুনিক চিকিৎসা সেৱা ব্যৱস্থা। কৃষ্ণাইৰ আৰক্ষী থানাৰ সন্মুখত অৱস্থিত হেল্থ কেয়াৰ এণ্ড ডায়েগনষ্টিক চেণ্টাৰত সপ্তাহৰ প্ৰতিটো দিনে ৰোগীসকলে ছ'ন'গ্ৰাফিৰ সুবিধা লাভ কৰিব। অনুষ্ঠানখনৰ স্বত্বাধিকাৰে জানিবলৈ দিয়ে। নাই আমাৰটোৱে প্ৰথম আৰু ইয়াতে আগত আমাৰ লেবৰেটৰী ছাৰ্ভিচ আৰু ফাৰ্মাচী আছিলে আৰু ডক্টৰ ছাৰ্ভিচটো আছিলে। এতিয়া আমি নতুনকৈ আল্ট্ৰাছ'ন'গ্ৰাফি ছাৰ্ভিচটো এড কৰিছোঁ। ইয়াত যিকোনো ধৰণৰ আল্ট্ৰাছ'নাউণ্ড যেনেকৈ আপোনাৰ গাইনৰ হওক ফুল এবড'মেন হওক আমাৰ এটা ডক্টৰ এভেইলেবল আছে। এতিয়া কৃষ্ণাইৰ পেচেণ্টে গোৱালপাৰা বা গুৱাহাটীত যাব নালাগে, ইয়াতে কমপ্লিটলি সুবিধাখিনিয়ে পাব আমাৰ ইয়াতে। সার্ভিস কেনেকুৱা মানে কেইটা বজালৈকে কেইটা বজালৈ ৰাইজে পাব? আমাৰ ডেইলি থাকিব, আবেলি থাকিব আৰু মৰ্ণিঙতো থাকিব। আপোনাৰ কিছুদিন আপোনাৰ শিফ্ট আবেলি শিফ্ট থাকিব, কিছুদিন মৰ্ণিঙত থাকিব। মানে ডক্টৰো থাকিব? ডক্টৰ হয়, কমপ্লিটলি ছ'ন'গ্ৰাফিটো ডক্টৰে কৰে। এতিয়া আমাৰ টেকনিচিয়ানৰ কোনো হাত নাথাকে, ডক্টৰে কৰিব, ৰিপৰ্টিং তেখেতেই কৰিব। বাকী আমাৰ ডক্টৰ কোন কোন আহিব? ডক্টৰ মাহমাদুল আল হাছান আছে, তেখেতে ছ'ন'লজিষ্ট হয়। লগতে ডক্টৰ সুৰুজ্জামান ছাৰ আছে, তেখেতৰ গাইনকলজিষ্ট আৰু ডিপ্ল'মা ৰেডিঅ'লজিষ্ট হয়, তেখেতে আহিব। কৃষ্ণাই হেল্থ কেয়াৰ এণ্ড ডায়েগনষ্টিক চেণ্টাৰ, ইয়াতে আজি নতুনকৈ ছ'ন'গ্ৰাফি ষ্টাৰ্ট কৰা হয়। তো ছ'ন'গ্ৰাফি আমাৰ কৃষ্ণাইবাসীৰ কাৰণে এটা আমাৰ ভাল এটা সুবিধা আনিছে। গতিকে আমি ৰাইজক এটা বস্তু আমি অনুৰোধ কৰিম, যাতে এই কৃষ্ণাই এৰিয়াটো এটা ডাঙৰ এৰিয়া, তো ইয়াতে যিমানখিনি মানুহ আছে মানুহবিলাকে যদি আমাৰ এই কৃষ্ণাই হেল্থ কেয়াৰ এণ্ড ডায়েগনষ্টিক চেণ্টাৰত আহে আৰু ইয়াৰ লগত যদি সহযোগিতা কৰে, তেনেহ'লে কৃষ্ণাইবাসীৰ কাৰণে ভাল এটা মানে পদক্ষেপ সিহঁতে ল'ব পাৰিব। তো ইয়াৰ কাৰণে আমি কৃষ্ণাইবাসী ৰাইজক আমি এটা অনুৰোধ কৰিম, যাতে সকলোৱে যাতে মিলিজুলি এই কৃষ্ণাই হেল্থ কেয়াৰ এণ্ড ডায়েগনষ্টিক চেণ্টাৰটো ওপৰলৈ উঠায়, তাৰ কাৰণে আমি ৰাইজক আমি অনুৰোধ জনাওঁ।